করুণার তাণ্ডৱ সময় কি গতিত গতি কৰালে যি এক ভয়ংকৰ দৃশ্য যাৰ কোনো কল্পনাই কৰা নাছিল। আজি মানৱ জাতি মানৱৰ পৰা দূৰে দূৰে থাকিবলৈ বাধ্য। করুণাৰ তাণ্ডৱ লীলা হাৰ মানি লৈছে উন্নত মানৰ দেশ। মানুহে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি যাব আৰু ভাবিছিলা প্ৰকৃতিয়ে সহি যাব? নাই, মানৱ জাতি সহ্যৰো এটা নিৰ্দিষ্ট সীমা থাকে। এয়া কৰোনা ভাইৰাছ নহয়, এয়া হৈছে মানুহৰ কৰ্ম। আজি পশু পক্ষী মুক্ত আকাশত মুক্ত মনে বিৰাজ কৰিছে, কিন্তু আজি আমি ঘৰৰ ভিতৰত বন্ধ কোঠাত আবদ্ধ। ইপাৰ সিপাৰ দুৰ্বাৰ হেঁপাহ কৰিও নিজৰ আত্মজনক সাৱটি ল'ব পৰা নাই। কি সময় আমাৰ মাজত ভাহি আছে যে আপোনজনৰ কাষত থাকিবলৈ কুণ্ঠাবোধ কৰিছে। কিন্তু অথন্তৰে কৰোণা তাণ্ডৱৰ লগত আমি যুঁজিব লাগিব। সচেতন হ'বলৈ হ'ল, আজি সচেতন হ'বলৈ হ'ল। এচামে পঢ়িবলৈ পাব হয়তো কৰোণা মহামাৰীৰ তাণ্ডৱৰ অথন্তৰ।